Hello everyone, good morning. এতিয়া ৰাতিপুৱা সময় প্ৰায় 10টা মানে হৈ গ'ল আৰু মই গা-পা ধুই উঠিলো চাকা ভাতত লৈছো খাবলৈ তো ভাবিলো বহুত দিন ভিডিও দিয়া হোৱা নাই আজি ভিডিও এটাকে বনাই লওঁ তো আজি ঠাইলৈ ওলাই যাম বুলি ভাবিছো বহুত দিন তেনেকৈ ভিডিও দিয়া হোৱা নাই কতো যোৱা হোৱা নাই তো আজি বিশেষ মানুহ এগৰাকী আহিব বেংগলোৰৰ পৰা ভাবিলো ভিডিও এটাকে বনাই লওঁ এতিয়া মই ওলাই মেলি পিকআপ কৰিব যাব লাগে তো ক'ত যাম আপোনালোকক দেখাই আছো তাৰ কাৰণে ভিডিওটো কন্টিনিউ কৰিবলৈ নাপাহৰিব তো আগৰ ভিডিও কেইটাটো বহুতখিনি ৰেসপন্স পাইছো বহুত বেছি ভাল লাগিছে তো ভিডিওটো চাব বুলি আশা ৰাখিলো এতিয়া মই ৰেডি হৈ লওঁ তাৰ পাছত মই অলমোষ্ট ৰেডি এতিয়া যাবলৈ ওলাইছো এতিয়া টাইমো প্ৰায় 11:30 হ'ল খুৰীহঁত আহিব খুৰীহঁতক লগ পাব লাগিব তো আজি খুৰীহঁতক দেখুৱাম আপোনালোকক আৰু আপোনালোকে ভিডিওটো শেষলৈকে চাব বুলি আশা ৰাখিলো আৰু বহুত বেছি এক্সাইটেড হৈছে বহুত বেছি ভাল লাগি আছে ইমান দিনৰ মূৰত আছে চিষ্টাৰক লগ পাম ফাইনেলি আৰু ইমানখিনি আছে আপোনালোকে চাব আৰু এইপিনে বাহিৰত ৰ'দ চাওকচোন ইমান টানকৈ ৰ'দ দিছে এইপিনে মাস্কখন মাৰি ল'লোঁ আৰু দুপাট্টাখন মেৰিয়াই ল'লোঁ ৰ'দ আৰু ধূলি মানে মোৰ কাৰণে বহুত অশান্তিকৰ হৈছে আৰু এইপিনে গাড়ী ৰৈ আছোঁ গাড়ী আহি পোৱা নাই চেকপোষ্টলৈকে যাব লাগিব তাৰ পৰা খুৰীহঁতক এয়া আহি পেলাই লগ পালোঁ সিহঁতে ৰখি আছে সিহঁতে অকণমান আগতীয়াকৈ আহি পালে আৰু এইপিনে বাচ্ছাৰ নিচিনাকৈ গুৱাহাটীত আহিলে ব্ৰিজখন আৰু এইপিনে নৈখনৰ মানে এনজয়মেণ্টটো লওঁ আৰু নিজে নিজে হ'লেও তো এনেদৰে আহি থাকিলোঁ খুৰীৰ লগত বহুত কিবাকিবি কথা পাতি ৰাতিপুৱা একো খোৱা নহ'ল লাল চাহ অকণমান খাই দিলোঁ তো এনেদৰে আহি আমি জালুকবাৰী পাই গ'লোঁ তো আমি আজি যাই আছোঁ ভণ্টিক লগ কৰিবলৈ তাই বেংগলোৰত থাকে বেংগলোৰৰ পৰা আহিব তাই তাৰ পৰা 9:30 আহিছে ৰাতিপুৱা আৰু ইয়াত পাব 1:25 টাইমিং তো এতিয়া প্ৰায় 12টা বাজি গ'ল তো এনেদৰে আমি গৈ থাকিলোঁ তাই আচলতে বেংগলোৰত যোৱা 7 মাহমান হৈ গ'ল তো তেতিয়াৰ পৰা আমি লগ পোৱা নাই বহুত বেয়াও লাগি থাকে বাৰু তো এনেদৰে আমি আহি পালোঁ এয়াৰপৰ্ট আৰু ভিতৰত এণ্ট্ৰি মাৰিলোঁ এতিয়া প্ৰায় 1:15 হ'ল 10 মিনিট এটা আছে আৰু তাই আহি পাবলৈ আৰু ইয়াত এনেদৰে এণ্ট্ৰি ফিজটো লৈ ল'লে আচলতে ভণ্টিলৈ কিয় বেয়া লাগে তাই গুৱাহাটীখনে মানে চিনি নাপায় তেনেকৈ গুৱাহাটীত আহিবলৈ ভয় কৰে কিন্তু সেইজনী ছোৱালী আজি বেংগলোৰৰ পৰা অকলে অহা নিচিনা বুলিয়ে ক'ব লাগিব আৰু তো সেইকাৰণে আৰু ইয়াত ধুনীয়া এখন ফ্লেগ উৰুৱা আছে আৰু ধুনীয়া ডিচিপ্লিন এয়াৰপৰ্টটো বহুত ভাল লাগে আৰু ইয়াত মোৰ ফ্ৰেণ্ড এজনৰ কাম কৰে তাক ফোন কৰিছোঁ সিও আহিব তো এইজনে হৈছে ফ্ৰেণ্ডজন বাহাতৰ লাজ বহুত দিনৰ মূৰত লগ পাইছোঁ কিবাকিবি সুধিলোঁ কথা পাতিলোঁ তো এনেদৰে অকণমান টাইম ইয়াত ৰ'লোঁ এইটো চাইডেৰে তাই আহিব ইয়াত অকণমান টাইম ৰৈ দিলোঁ যিহেতু ভিতৰত যোৱা কোনো এলাও নাথাকে ইয়াত খাইছে ৰ'বা আৰু এইপিনে কিউট কিউট মৰম লগা মোৰ চিষ্টাৰ কেইজনী এইকেইজনী হৈছে ভণ্টিৰ ৰুমমেট আৰু ইহঁতকো পিক আপ কৰিবলৈ ইহঁতৰ গাৰ্জেনবিলাক আহিছে তো এনেদৰে আমি ইহঁতক লগ কৰি হাই হেল্ল' কৰি এনেদৰে গুচি আহিলোঁ ইহঁতৰ কিছুমানৰ আপাৰ আছামত ঘৰ কিছুমানৰ ওচৰে পাজৰে চাৰিআলি ৰঙিয়া এনেদৰে ওচৰতে ঘৰ বাৰু তো এনেদৰে আমি গুচি আহিলোঁ খুলি লগে ইমান ওজন হৈছে এই ৰাতে দিব পাৰিব নেকি পাৰিব না সেই কিন্তু আছে সেইটোৰো যি ওজন আছে সেইটোৰো ওজন আছে সেইটোতো এক্সট্ৰা পইচা বেছি
গছগালা ইমান ধুনীয়াকৈ বনাই দিছে বান্দৰকেইটা তো ফাইনেলি অসমত আহি গলা কেনা লাগিল ফিলিংছ বেছি ভাল অনুভৱ চাই পেলাই ক সুখী বহুত সুখী আচ্ছা দায়াল পিটিকে দি ভাত খাম যি ইচ্ছা যায় আছে এনা গৰম হ'ব ৰাতি বহুত বেছি গৰম তো এনেদৰে আহি আমি জালুকবাৰী পালোঁ ইয়াত কিবা এটা খাই লওঁ ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই টেষ্টি লাগিছে না তো এনেদৰে আমি খাই লৈ মা আৰু পাপাৰ কাৰণে অকণমান মিঠাই লৈ ল'লোঁ আৰু এনেদৰে গুচি আহিলোঁ আৰু মই আজি ৰুমতে থাকি দিম যিহেতু কালি মোৰ ডিউটি আছে তো ঘৰত যাব নোৱাৰিম ভণ্টিক খুৰীহঁতৰ লগতে পঠাই দিলোঁ তো ইহঁতক লগ পাই আজি ভালেই লাগিল গোটেইকেইজনীৰ বহুত ফূৰ্তি লাগিছে ঘৰলৈ আহিবলৈ পাই তো এনেদৰে আহি গ'লোঁ বহুত ৰ'দ একদম ঘামি জামি অৱস্থা নাই মানে কেম্পাছত টিকলি এজনী থাকে তাইক মাত দিলোঁ এনেদৰে তো ভিডিঅ'টো আজি ইমানখিনিয়ে আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ তো আগলৈ ভিডিঅ' দিবলৈ ট্ৰাই কৰিম তো আজিলৈ ইমানখিনি আছিল টেক কেয়াৰ গাইজ বাই বাই পাছত লগ পাম